হাজৰিকা আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হিতেন হাজৰিকাৰ অন্য এটা ভিডিঅ'লৈ। আৰু মই আছোঁ বৰ্তমান গোলাঘাটৰ চিনাতলী বালিকা প্ৰাথমিক বিদ্যালয় আৰু য'ত হৈ আছে বিহুৰ কৰ্মশালা, তাত উপস্থিত আছোঁ। মোৰ সৈতে আছে গোলাঘাট মহকুমাৰ ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক নিতু। কি ক'বা, যোৱা বছৰ যিহেতু কৰোণা মহামাৰীৰ কাৰণে আমি আমাৰ বাপতিসাহোন ৰঙালী বিহুটি উদযাপন কৰিব নোৱাৰিলোঁ, আৰু এইবাৰ তোমালোকে প্ৰশিক্ষণ দি আছা, কেনেকুৱা লাগিছে? হয়, নিশ্চয়কৈ ভাল লাগিছে এইবাৰ। যিহেতু যোৱাবাৰ আমি বিহুটো উদযাপন কৰিব নাপালোঁ, এইবাৰ আমি পশ্চিম গোলাঘাট অঞ্চল ছাত্ৰ সন্থাৰ উদ্যোগত বিহু কৰ্মশালা দিছোঁ। বিহু কৰ্মশালাত দেখিছোঁ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছেহি, আৰু আমাৰ স্থানীয় ৰাইজে আমাক যথেষ্ট সহযোগ কৰিছে। আশা কৰোঁ যাতে আমাৰ এনেধৰণৰ পদক্ষেপে ছাত্ৰ ছাত্ৰীসকলক সাংস্কৃতিক দিশত আগবাঢ়ি যাবলৈ সহায় কৰে। আৰু মই আন এজন আছে কাৰ্যনিৰ্বাহক, তেখেতৰ পৰা জানিব বিচাৰিম আৰু ইয়াত কিমান সংখ্যক শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈ আছে। আচলতে আমি পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰথম বৰ্ষৰ বাবে আমি বিহু কৰ্মশালা অনুষ্ঠিত আগবাঢ়িছিলোঁ, আৰু চিনাতলী অঞ্চলৰ ৰাইজৰ যি উৎসাহ, সেই উৎসাহত আমি আচলতে আপ্লুত হৈছোঁ। আৰু ইয়াত প্ৰায় আমি আশা কৰা মতে প্ৰায় 200তকৈও অধিক ছাত্ৰ ছাত্ৰী ইয়াত যোগদান কৰিছে ঢোল বাদন আৰু বিহু নাচ অনুষ্ঠানত কৰ্মশালাত। গতিকে আমি অনাগত সময়ত আমি 10 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। অহা 18 তাৰিখে আমাৰ কাৰ্যসূচী শেষ হ'ব। গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোলৈকে আমাদের ৰঙালী বিহুৰ শুভেচ্ছা। মোৰ সৈতে আছে প্ৰশিক্ষক হিমাদ্ৰী বৰা। নমস্কাৰ। প্ৰথমে তোমাৰ পৰা জানিব বিচাৰিছোঁ যে যোৱা বছৰ যিহেতু কৰোণা মহামাৰীৰ কাৰণে আমি বাপতিসাহোন ৰঙালী বিহুটি উদযাপন কৰিব নোৱাৰিলোঁ, আৰু এইবছৰ তোমালোকে প্ৰশিক্ষণ দি আছা, কেনেকুৱা অনুভৱ? যোৱা বছৰ যিহেতু এই কৰোণা মহামাৰীৰ কাৰণে কোনো জেগাতে আমাৰ বাপতিসাহোন বিহুটি অনুষ্ঠিত কৰিব পৰা নগ'লে, সেইকাৰণে যোৱাবাৰ একদম সেমেকা গৈছে বহাগ বিহু। এইবাৰ যিহেতু উদযাপন কৰিবলৈ অনুমতি প্ৰদান কৰিছে, যে আমাৰ জাতীয় উৎসৱটো এই কৰ্মশালা চলি আছে ইয়াত, এইবাৰ বিহু হ'ব যেতিয়া ভালদৰে বিহু নাচি বিহুটো উদযাপন কৰাহে কথা। মানে ভাল লাগিছে ল'ৰা ছোৱালীখিনি যে এনেকৈ ওলাই আহিছে কিবা এটা শিকিবলৈ বুলি। কেইদিনীয়া আচলতে প্ৰশিক্ষণ তোমালোকে দিছা? এইটো 10 দিনীয়া প্ৰশিক্ষণ, 2 তাৰিখৰ পৰা হৈছে, 18 তাৰিখে সমাপ্ত। তোমালোকে ইয়াত প্ৰশিক্ষণ দি আছা, কেনেকুৱা লাগিছে? হয়, আমাৰ এটা সঁচাকৈ ভাল লাগিছে। ইয়াত যথেষ্ট সংখ্যক দেখিবলৈ পাইছে, কণ ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। তেখেতসকলৰ অংশগ্ৰহণত আমি সঁচাকৈ সুখী, আমাক উৎসাহিত কৰি তুলিছে। ইয়াত আমাৰ 150ৰো অধিক ল'ৰা ছোৱালীয়ে বৰ্তমান সময়ত আমাৰ ইয়াত এই কৰ্মশালাত যোগদান কৰি তেখেতসকলে বিহু শিকি আছে। এই অঞ্চলত আমি দেখিবলৈ পাইছোঁ, এই অঞ্চলৰ প্ৰায় সংখ্যক মানুহে যথেষ্ট উৎসাহ উদ্দীপনা এই কৰ্মশালাৰ প্ৰতি। আমি সঁচাকৈ সুখী হৈছোঁ। মানে আপোনালোকে যি ধৰণে আপোনালোকে সঁহাৰি পাব লাগিছে, যথেষ্ট সংখ্যক সঁহাৰি লাভ কৰিছে বুলি ক'ব লাগিব, নহয়? প্ৰায় প্ৰথমবাৰৰ বাবে এই কৰ্মশালা অনুষ্ঠিত হৈছে এই অঞ্চলত, পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ভিতৰত। আৰু আমি এই অঞ্চলবাসীৰ সহায় সহযোগিতাৰ পৰা মানে যথেষ্ট সংখ্যক সুখী উৎসাহিত। আৰু নিশ্চয়কৈ যদি এইবছৰ সঁহাৰি পাইছে, নিশ্চয় আপোনালোকে আকৌ এনেধৰণৰ অনুষ্ঠান আগবঢ়াই নিব। হয়, আমি বৰ্তমান যথেষ্ট উৎসাহিত। আমি ভৱিষ্যতে যাতে ইয়াতকৈ অধিক কাৰ্যসূচী ল'ব পাৰোঁ, তাৰে পৰিকল্পনা গ্ৰহণ কৰিম বুলি আশা কৰোঁ। আচলতে শলাগ ল'বলগীয়া গোলাঘাট পূব গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ এনে প্ৰচেষ্টাক ময়ো শলাগ লৈছোঁ, আৰু ময়ো শুভকামনা জনাইছোঁ সকলোকে, আগবাঢ়ি যাওক।